বন্ধুসকল মই আজি এই ভিডিঅ'টোত আমি জানিবলগীয়া 5টা প্ৰশ্নৰ উত্তৰ কম। বন্ধুসকল ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে মই নতুন নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি জলদি দেখা পায়। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, বিশ্বৰ সৰ্বাধিক সম্পদশালী দেশখনৰ নাম কি? উত্তৰ আমেৰিকা। 2 নম্বৰ প্ৰশ্ন, নোবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ছুইডেন। 3 নম্বৰ প্ৰশ্ন, বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে ৱাশ্বিংটন। 4 নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? উত্তৰটো হৈছে উৰ্জিত পেটেল। 2016 চনৰ পৰা 2019 4 ছেপ্টেম্বৰলৈ। আৰু ইয়াৰ শেষৰ 5 নম্বৰ প্ৰশ্নটো হৈছে কি জন্তুৰ 4টা পাকস্থলী আছে? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে গৰু। বন্ধুসকল মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয়